নমস্কাৰ সুপ্ৰভাত আজিৰ ভিডিঅ'টো মই ৰাতিপুৱা মোৰ ৰুমটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মানে ৰুমটোত এটা প্ৰব্লেম হৈ আছে আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ ৰুমটোৰ এইফালে চাওক বৰষুণৰ পানী পৰি পৰি মানে বেৰখনৰ গোটেই ভেঁকুৰ ধৰি গৈছে মানে আৰু এইফালে চাওক দুদিনমান আগতে শিল বৰষুণ পৰি টিংপাতৰ অৱস্থা কেনেকুৱা হৈ আছে বৰষুণ দিলে পানী পৰে তলত এই পানী মানে মাটিখিনি তিতি আছে দেখিছে আৰু তাৰ কাৰণে মই আলনাখন অকণমান ছাইড কৰি থৈ দিছোঁ আলনাখনৰ কাপোৰখিনি জাপি থোৱা নাই বহুত লেতেৰাকৈ থৈ দিছোঁ সেইকাৰণে মায়ে সদায় গালি দিয়ে আৰু এইকেইদিন বৰষুণৰ কাৰণে ক'তো ওলাই যাব পৰা নাই মানে যিহে বৰষুণ কামত যাওঁ বুলি মানে ওলাই আছোঁ আৰু কামতো যাব পৰা নাই আৰু বাহিৰৰ জেগাত গৈ যে মই ভাল ভিডিঅ' বনাম তাতো মানে বৰষুণে বাধা দি আছে আৰু সেইকাৰণে আজিৰ ভিডিঅ'ত মই মোৰ ৰুমটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ নাজানো কি দেখুৱাব পাৰোঁ ভিডিঅ'টোত গোটেই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ৰাতিপুৱাৰ পৰা বৰষুণক ৰখি এইমাত্ৰ কামলৈ ওলাই আহিলোঁ আমি তিনিজনে দুজন মিস্ত্ৰী মই অকলে যোগালী এসপ্তাহ কাম কৰিব পৰাই নাই আৰু এইফালে কঠীয়া চঠীয়া পাৰি থৈছে এইফালে হালো বাই থৈছে বৰষুণ দিছে বাট কিন্তু পানী ৰখা নাই ইয়াত চাওকচোন চেহেৰা কেনেকুৱা হৈ আছে কামলৈ গৈ আছোঁ আমি তিনিজনে ওচৰৰে গাঁও এখনতে কাম লাগি আছোঁ আৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এইখিনিত অকণমান দ মাটি চাগে সেইকাৰণে পানী বহুত বেছি ৰখি আছে আৰু সেইকাৰণে পানীৰ ফলত হালেই বাব পৰা নাই আৰু অকণমান আগতে আপোনালোকে ৰাস্তা দেখিব ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈছে এইফালে চাওক ৰাস্তাৰ অৱস্থা কেনেকুৱা আগফালে আছে কালভাৰ এইফালে দেখিছে পানী কিমান বাঢ়িছে এইফালেও পানী আপোনাৰ ৰাইট ছাইডেও ইমান পানী হৈ আছে মানে পানী ফুল এখন বিলখনত আৰু অকণমান আগত গৈ এখন ধুনীয়া স্কুল দেখিম এম ই স্কুল হাই স্কুল ধুনীয়াকৈ দুইখন লগ লাগি আছে স্কুলখন মানে ধুনীয়াকৈ এতিয়া বনাই আছে আগৰ পুৰণা স্কুলখন ভাঙিলে সেইকাৰণে নতুনকৈ এখন বনাই আছে আমি আহি ৰাতিপুৱা কামৰ জেগাত পাই গ'লোঁ আৰু কামত ধৰিব মানে আৰম্ভ কৰিব লৈছোঁ আৰু এই ঔষধটো আপোনালোকে চিনি পাইছেনে আমাৰ যোনটো লোকেল সাজ বনায় সাজৰ ঔষধটো হয় নিশ্চয় যাৰ ঘৰত আছে তেওঁলোকে চিনি পায় আৰু এই ঘৰটোৰ কাম আমাৰ সম্পূৰ্ণ হোৱাই নাই ৰাতিপুৱাই বৰষুণ দিয়াৰ কাৰণে কামত আহিলোঁ আৰু এইফালে দেখিছে শৰ্মা বকি আছোঁ এইফালে দাদাজনে নি আছে বৰষুণ এইকেইদিন এসপ্তাহ কাম কৰিব পৰা নাই বৰষুণৰ কাৰণে এওঁলোকৰ পদূলিটো অকণমান চাওকচোন কিমান পানী বোকা যিহেতু দ জেগা আৰু আমাৰ ঘৰৰ কাম এতিয়া আৰম্ভ কৰিম আৰু আমি গোটেইকেইজনৰ লগ লাগি এইফালে মই বেলচা মাৰি আছোঁ আৰু হেৰি দুজনে মিস্ত্ৰী দুজনে মানে বুকি আছে যিহেতু যোগালী মই অকলে বেলচা মাৰি আহিছোঁ বৰষুণ বতৰত কাম কৰি বেয়া লগা নাই বৰষুণত ইমান গৰমো নহয় ইমান ঠাণ্ডাও নহয় নৰ্মেলকৈ এই কষ্ট অলপ হৈছে আজি তিনিখন ফৰ্মা মানে তিনিখন পিন ৱাল ঢালিব লগা হৈছে যি কি নহওক চব কাম কৰিলে কষ্ট হয়েই কষ্ট অকণমান হ'বই এতিয়া সন্ধিয়া নামি আহিলে আৰু আমাৰো কাম ছুটি হ'ল ধুনীয়াকৈ মুখ হাত ধুইছোঁ কাৰণ ঘৰলৈ যাবলগীয়া অকণমান দূৰ হয় সঁচাকৈ আজি বহুত ভাগৰ লাগিলে কাৰণ ৰাতিপুৱাৰ পৰা একেৰাহে বেলচা মাৰি থকা কিমান ভাগৰ লাগে এইমাত্ৰ কামৰ পৰা আহি মানে এতিয়া ৰাতি 8টামান বজিব হ'ল মই গা চা ধুই উঠি মানে অকণমান ভিডিঅ' এডিট কৰাত লাগিলোঁ আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মই নাজানো অকণমান থুলমূলীয়াকৈ বনাবলৈ চেষ্টা কৰিলোঁ যদিহে ভাল পায় অকণমান শ্বেয়াৰ কৰি দিব আৰু 400 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকে অকণমান শ্বেয়াৰ কৰি যাতে 400 ছাবস্ক্ৰাইবাৰটো সম্পূৰ্ণ কৰি দিয়ে